এয়া আপোনালোকে দেখিবলৈ পাইছে সৰুসজাই ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ কিদৰে দূৰ দূৰণিৰ পৰা এনেদৰে মানুহ খোজ কাঢ়ি আহি আছে জুবিন অনুৰাগী আহি ষ্টেডিয়ামত ভিৰ কৰিছে গোটেই ষ্টেডিয়ামখন গুণমুগ্ধ হৈ পৰিছে সকলোৰে মাথো এটাই আশা জুবিন দাক এবাৰ শেষবাৰৰ বাবে ওচৰৰ পৰা চোৱাৰ হেঁপাহ যদিও জুবিন দা আজি আমাৰ মাজত নাই তথাপিও সকলোজন অসমবাসীৰ হৃদয়ত আমাৰ মৰমৰ জুবিন দা সদায় আছে আৰু সদায় থাকিব আমাৰ মৰমৰ জুবিন দা সদায় অমৰ হৈ ৰওক মই ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে তেওঁক সদায় ভালে ৰাখে জয় জুবিন দা এয়া দেখিবলৈ পাইছে কিদৰে দূৰ দূৰণিৰ পৰা মানুহে এনেদৰে খোজ কাঢ়ি আহি আছে সৰুসজাই ষ্টেডিয়ামলৈ বুলি মাথো সকলোৰে মনৰ আশা এটাই যদি সম্ভৱ হয় তেওঁক এবাৰ সেৱা প্ৰাৰ্থনা জনোৱাৰ ওচৰৰ পৰা এয়া দেখিবলৈ পাই আছে মই গোটেইখিনি দেখাই থাকিম আপোনালোকক এয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চাৰিওফালে যেন গুণমুগ্ধ